প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি, এক সুন্দৰ ভাৱনা। প্ৰেম কৰোঁ বুলি কৰিব নোৱাৰোঁ, প্ৰেম হৈ যায়। কেতিয়া কাৰ লগত হৈ যায় কোনেও ক'ব নোৱাৰে। কাৰোবাৰ লগত হাঁহি ধেমালি কৰিলেই প্ৰেম নহয়। ভাল লগা আৰু ভাল পোৱাৰ মাজত বহুত পাৰ্থক্য আছে। প্ৰেমে আমাৰ জীৱনটো সুন্দৰকৈ গঢ়ি তোলে, সকলো দুখ কষ্ট নাইকিয়া কৰি দিয়ে। প্ৰেমৰ কোনো আকাৰ নাই, ৰং নাই। প্ৰেম এক অনুভূতি যিয়ে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো প্ৰিয় মানুহগৰাকীক মনত পেলাই দিয়ে। তুমি চেষ্টা কৰিও পাহৰিব নোৱাৰা। এয়াই সঁচা আৰু প্ৰকৃত ভালপোৱা। যদি তোমাৰ প্ৰেম সঁচা হয়, তেতিয়াহ'লে এটা কথা মনত ৰাখিবা যে তোমাৰ প্ৰেমিক বা প্ৰেমিকাই তোমাক নিজতকৈ বেছি ভাল পাওঁ। তাৰ জীৱনত তুমিয়েই সকলো, তুমি অবিহনে সিয়ে একোৱেই কল্পনা কৰিব নোৱাৰে। উশাহ বন্ধ হ'লে ঠিক যেনেকৈ মানুহৰ মৃত্যু হয়, ঠিক তুমি অবিহনে তাৰ উশাহ বন্ধ হৈ যায়। তোমাৰ ভালপোৱাৰ প্ৰমাণ দিবলৈ তেওঁ বা তাই সকলো কৰিবলৈ ৰাজি। তোমাৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰে, যিবোৰ কেতিয়াও নিজৰ কাৰণে কৰা নাছিল। অজানিতে যদি তুমি আঘাত পাবা বুলি সেই মেকআপ কৰা ছোৱালীজনীয়েও নৰ্মেল লাইফ অতিবাহিত কৰি আছে। তুমি আঘাত পাবা বুলি সেই চঞ্চল ল'ৰাজনে ভদ্ৰভাৱে সমাজত চলি আছে, যেন কোনেও কাকো হাৰ্ট নকৰোঁ, কেৱল তোমাক ভাল পোৱাৰ খাতিৰত। আৰু এটা ডাঙৰ কথা হ'ল যে দিনটোত যিমানেই বিজি নাথাকক কিয়নো তোমাৰ কাৰণে অলপ হ'লেও সময় উলিয়াব, মাথো তোমাৰ মুখৰ এটা শব্দ শুনাৰ কাৰণে। হয়তো ৰাতিপুৱাৰ এটা গুড মৰ্ণিঙৰ পৰা তাৰ দিনটো আৰম্ভণি কৰিব আৰু ৰাতি গুড নাইটলৈকে তোমাৰ কথাই ভাবি থাকিব। ব্যস্ততাৰ মাজেৰে পাৰ হয়। গোটেই দিনটো ভাগৰ কষ্ট বগাই লোৱাৰ বাবে গভীৰ ৰাতি কোনেও নজনাকৈ সুখ দুখ বাস কৰিব। এয়াইতো সঁচা ভালপোৱা। সঁচা ভালপোৱাজনে তোমাৰ কাৰণে যিকোনো বস্তু চেক্ৰিফাইচ কৰিব, তাত কোনো সন্দেহ নাই। তোমাৰ বাবে সদায় ত্যাগ কৰিব সাজু থাকে। তাৰ ফিউচাৰটো যেন তোমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেওঁ বা তাই সদায় ফিউচাৰ প্লেনিংবোৰ তোমাৰ লগত কৰিব। তুমি কেনেকৈ আগুৱাই যাবা, এক কথাত তোমাক সদায় মটিভেট কৰি তুমি যাতে বাগৰি নপৰা তাৰ প্ৰতি খেয়াল ৰাখিব। সদায় তোমাৰ লগত সাহস হৈ থিয় দিব, আকৌ আগুৱাই যোৱাৰ প্ৰেৰণা দিব। কেতিয়াও হাৰি যাব নিদিয়ে, যেন তুমি হাৰি গ'লে তাৰ সকলোবোৰ সপোন জ্বলি চাৰকাৰ হৈ যাব। তাৰ কাৰণে তুমি আৰু তাৰ সপোনবোৰ উশাহলৈ পৰিণত হৈ গ'ল। মা দেউতাক লুকাই তোমাক লৈ এক ৰাজপ্ৰসাদ সজাই ৰাখিছিল হৃদয়ত, য'ত আন কোনেও বহিব নোৱাৰে। প্ৰতিটো মুহূৰ্তত তোমাৰ কথা মনত পেলাই সাঁচি ৰখা সপোনবোৰ দুচকুৰ টোপনি কাঢ়ি লৈ যায়। হয়তো এয়াই প্ৰকৃত ভালপোৱা। নিজৰ ভালপোৱাক সম্পূৰ্ণ এটা ৰূপ দিবলৈ গোটেই পৃথিৱী
তোমাৰ বিৰুদ্ধে থাকিলেও তোমাৰ ভালপোৱা মানুহগৰাকীয়ে তোমাৰ লগত সদায় সাহস হৈ থাকিব। কোনো শক্তিয়েও যেন তোমালোকক আঁতৰাব নোৱাৰে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্টছ, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।